সকলোকে স্বাগতম জনাইছোঁ আসাম অল মিডিয়াৰ ইউটিউব চেনেলত। সকল আপোনালোকে সকলোৱে জ্ঞাত যে সাম্প্ৰতিক সময়ত কৰোনা মহামাৰীৰ জটিলখন চলি আছে। এই জটিলখনত বহুত আমাৰ শিক্ষানুষ্ঠানসমূহ বহুত দিন ধৰি বন্ধ হৈ পৰিছে। তো মই বহুত দিন ধৰি আমাৰ মহাবিদ্যালয়ত যোৱা নাই, সেয়েহে আজি আপোনালোকক ময়ো যাম, লগতে আপোনালোকক আমাৰ মহাবিদ্যালয়ৰ চাৰিও চৌপাশৰ যি প্ৰাকৃতিকময় পৰিৱেশ, সেই প্ৰাকৃতিকময় পৰিৱেশ আপোনালোকক দেখুৱাবলৈ মই যত্ন কৰিম। তেতিয়াহ'লে বলক আমি সকলোৱে আমাৰ আপোনালোকক মই ইতিমধ্যে ক'লোঁ মই মহাবিদ্যালয় যাম, কিন্তু কি কাৰণে যাম এইটো জানিবলৈ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। এতিয়া নকওঁ, আপোনালোকক অলপ পিছত কৈ আছোঁ। তেতিয়াহ'লে বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটি সৰু অনুৰোধ জনাব বিচাৰিছোঁ। যদিহে আপোনালোকে আসাম অল মিডিয়াৰ ইউটিউব চেনেলত প্ৰথম আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকৰ যি প্ৰিয় বন্ধু বান্ধৱী আছে, সেই প্ৰিয় বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি সহায় সহযোগিতাৰ দিশত সহযোগ কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ। তেতিয়াহ'লে ভিডিঅ' আৰম্ভ কৰোঁ। বলক। মোৰ চাইকেল, এইটো মোৰ চাইকেল, এইটো। তেতিয়াহ'লে বলক আমি ভিডিঅ' আৰম্ভ কৰোঁ। আমাৰ 2 নং সন্মিলন শ্ৰী শ্ৰী বাবা শিৱ থান আপোনালোকে স্পষ্টৰ ওপৰত দৃশ্য উপভোগ কৰি আছে। মই এতিয়া আমাৰ দলঙৰ ওচৰত আহি পালোঁ। আপোনালোকে চাব পাৰে এয়া দলং। চাওক আপোনালোকে, এই দলংটো প্ৰায় 1 বছৰ অতিক্ৰম কৰিলে। ৰাইজৰ কঠোৰ পৰিশ্ৰমৰ অন্তত মাত্ৰ 7 দিনতে 50,000 টকা ব্যয় সাপেক্ষে এই দলং নিৰ্মাণ কৰা হৈছিল যোৱা বছৰ। আপোনালোকে সামাজিক মাধ্যমৰ যোগেদি নিশ্চয়কৈ জ্ঞাত হৈ আহিছে। চাওক, যিহেতু এবাৰ বৰষুণৰ পৰিমাণ কম হৈছে, যদিও এবাৰ বানপানী হোৱা নাই। ফাইনেলি মই দলং পাৰ হৈ গ'লোঁ। মই ৰমাই আহি পালোঁ। মই পঢ়ি যোৱা বিদ্যালয় বহুত ভাল লাগিছিলে এই বিদ্যালয়ত অধ্যয়ন কৰি। চাওক আপোনালোকে। তেতিয়াহ'লে বলক অলপ দেৰি হৈ আছে, এতিয়া কলেজ বন্ধ কৰিব। তেতিয়াহ'লে সোনকালে বলক। মই পূৰা একেবাৰে স্পীড চাইকেল চলাই আছোঁ। বলক, যিহেতু সময় পাৰ হৈ গৈ আছে কলেজ বন্ধ কৰাৰ। বলক। সকলোৱে জ্ঞাত যে বাৰিষা কাল চলি আছে। এই বাৰিষা কালত সকলোৱে পথাৰত ভূঁই ৰুই। চাওক কিমান ধুনীয়া পৰিৱেশ। আহি পালোঁ যোৰাদিয়া প্ৰাথমিক বিদ্যালয়ত। চাওক প্ৰাথমিক বিদ্যালয়, আৰু এইখন হৈছে যোৰাদিয়াৰ খেলপথাৰ। বিভিন্ন প্ৰান্তৰ পৰা দল আহে ফুটবল খেলিব। এতিয়া যোৰাদিয়া চেণ্টাৰত আহি পালোঁ। আৰু আমাৰ কলেজ বেছি দূৰ নাই। তেতিয়াহ'লে বলক, বেছি দূৰ নাই, চাই থাকক। আমাৰ কলেজ পাব। চাওক এইটো ৰাস্তা তোৰণ কলেজ পালোঁ, বেছি দূৰ নাই। আৰু ৰাস্তা যি বেয়া এইফালে আমাৰ কলেজ। আপোনালোক মই প্ৰতিশ্ৰুতি দিয়া মই আজি ফাইনেলি কলেজ আহি পালোঁ। তেতিয়াহ'লে বলক আমি কলেজৰ দৃশ্য চাওঁ, আৰু মই কি কাৰণে আহিছোঁ আপোনালোকে চালে গম পাব। তেতিয়াহ'লে বলক আমি কলেজৰ ভিতৰত আগবাঢ়োঁ। ফাইনেলি কলেজৰ অফিচৰ ওচৰত আহি পালোঁ। তেতিয়াহ'লে বলক এডমিট কাৰ্ড লৈ আহোঁ। যিহেতু পৰীক্ষা আমাৰ অনুষ্ঠিত হোৱা কথা আছিল, কিন্তু কৰোনা মহামাৰীৰ কাৰণে আমাৰ পৰীক্ষা অনুষ্ঠিত নহ'ল, সম্পূৰ্ণৰূপে বাতিল কৰা হ'ল। কিন্তু মই এডমিট কাৰ্ড লোৱা নাছিলোঁ, সেয়ে আজি মই ল'ব আহিছোঁ। তেতিয়াহ'লে বলক, মই অফিচত আহি পালোঁ, আৰু ছাৰে মোৰ নামটো বিচাৰি আছে এডমিট কাৰ্ডৰ। ছাৰে বিচাৰি দিয়া আছে মোৰ নাম। নাই, এইটো প্লিজ ৱাইট বুলি কৈ থাকে।
তাৰপিছত আকৌ সেই কল কৰিলে কল নহয়, আকৌ বেক কৰিলে বেক নহয়। কলেজৰ দৃশ্য। ঘৰত ভাত খাব পাৰিব নেকি? ছাৰে মোৰ নাম বিচাৰি দি আছে। ছাৰৰ পৰা এডমিট কাৰ্ড ল'লোঁ। ছাৰ তেতিয়াহ'লে মই আহোঁ। ছাৰ কিবা ক'ব নেকি? ঠিক আছে, ছাৰে নকয় বোলে, তেতিয়া বলক। এডমিট কাৰ্ড ল'লোঁ আৰু এতিয়া আমাৰ কলেজৰ দৃশ্য মই সম্পূৰ্ণৰূপে দেখুৱাই ল'ব বিচাৰিছোঁ। যিহেতু বহুত দিন ধৰি আমাৰ মহাবিদ্যালয় বন্ধ আছে, মহাবিদ্যালয় বন্ধৰ পৰিপ্ৰেক্ষিত কেনেকুৱা পৰিৱেশ আছে আপোনালোকক দেখুৱাই ল'ম। আমাৰ কলেজত আহে তেতিয়াহ'লে আপোনালোকে চাই পাব এটা প্ৰকাণ্ড পুখুৰী। এই প্ৰকাণ্ড পুখুৰীত এক সুন্দৰ পৰিৱেশ বিৰাজ কৰে। চাওক আপোনালোকে, নাও আছিলে, নাওটো এতিয়া ক'ত গৈছে বা। নাওটো যদি সম্ভৱ হয় তেতিয়া দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু আমাৰ পুখুৰীত নাও নাই। চাওক মাছ ধৰি আছে এয়া। চাওক আপোনালোকে, আমাৰ কলেজৰ আন্তঃগাঁথনিৰ কাম চলি আছে। চাওক আপোনালোকে, এতিয়া ধুনীয়া লাগিব আমাৰ কলেজখন চাই। চাওক কিমান ধুনীয়া পৰিৱেশ। বহুত দিন ধৰি মই কলেজত অহা নাছিলোঁ, কিন্তু আজি আহি বহুত মোক ভাল লাগিছে। চাওক বহুত ধুনীয়া লাগিছে। এতিয়া কলেজটো আন্তঃগাঁথনি বহুত ভাল হ'ব, এতিয়া ভাল লাগিব। চাওক আপোনালোকে, আন্তঃগাঁথনিৰ কাম চলি আছে। এতিয়া ধুনীয়া লাগিব আমাৰ কলেজখন চাই। এডমিট কাৰ্ড লৈ ছাৰৰ লগত কথা পাতি আৰু এতিয়া মই ঘৰত যাবলৈ ওলাইছোঁ। তেতিয়াহ'লে বলক ঘৰলৈ যাওঁ, বলক। কলেজৰ পৰা মই ৰৌমাৰী চেণ্টাৰ আহি পালোঁ আৰু মই অলপ ফাৰ্মাচীৰ দোকানত অলপ কাম আছে। তেতিয়াহ'লে মই ফাৰ্মাচীৰ দোকানৰ পৰা আৰু ঘৰত যাওঁ। ঠিক আছে, মই ফাইনেলি ঘৰত আহি পালোঁ আৰু আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰি জনাব পাৰিব। আৰু আপোনালোকক পুনৰবাৰ এটি অনুৰোধ জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে আছাম অল মিডিয়াৰ ইউটিউব চেনেলত প্ৰথমে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। তেতিয়াহ'লে এই ভিডিঅ'টো আজিলৈ ইমানেই। ধন্যবাদ।